আমাৰ সমগ্ৰ দেশতে অসমতো ২৭খন জিলা সামৰি পালছ পলিঅ' খোৱা যিটো পলিঅ' খোৱা অনুষ্ঠান 2 ড্ৰপ পলিঅ' আমাৰ 5 বছৰ বয়সৰ যিখিনি শিশু থাকে শিশুসকলক খোৱাৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু আমাৰ 1 লাখৰ ওপৰত টাৰ্গেট আছে এই গোটেই টাৰ্গেটখিনি আমি 714টা পলিঅ' বুথত খোৱাৰ ব্যৱস্থা কৰিছোঁ গোটেই ওদালগুৰি জিলাত আৰু এই প্ৰগ্ৰেমটো 3 দিনীয়া প্ৰগ্ৰেম 8, 9 আৰু 10 এই 3 দিনত আমাৰ গোটেই প্ৰথমতে বুথত পলিঅ' খুৱাব তাৰ পিছত আমাৰ কৰ্মচাৰীসকল ডোৰ টু ডোৰ ভিজিট কৰিব আৰু সকলো শিশুকে 5 বছৰৰ বা তাৰ তলৰ শিশুক সকলোকে সামৰি ল'ব আচলতে পলিঅ' এটা মহামাৰী আছিল আগতে কিন্তু আমাৰ স্বাধীনতাৰ পিছত চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ধৰণে পলিঅ' ইৰাডিক কৰিব বিচাৰিছে আৰু এতিয়া আমি দেখোঁ এই পলিঅ' ড্ৰপবিলাক লোৱাৰ পিছত আমাৰ মোটামুটি গোটেই এৰিয়াতে আজিকালি পলিঅ' নাই বুলিয়ে ক'ব পাৰি তথাপি অকস্মাত 2-এটা কেছ আহে যেনে যোৱা বছৰ শুনিছোঁ মেঘালয়ত এটা কেছ হৈছে আমাৰ অসমত তেনেকুৱা বৰ্তমানলৈকে কেছ ওলোৱাই নাই আৰু এই অনুষ্ঠানটো যদি আমি কণ্টিনিউ কৰোঁ আৰু যদি আমি ল'ৰা ছোৱালীবিলাকক সময়মতে পলিঅ' ড্ৰপ খুৱাওঁ তেতিয়া পলিঅ' বেমাৰৰ পৰা বাচি থাকিব ল'ৰা ছোৱালীবিলাক আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমতো যিটো পলিঅ' ড্ৰপ সেৱন 0 to 5 years শিশুৰ তলৰ যিটো 0 to 5 years তলৰে শিশুসকলক আমি পলিঅ' সেৱন কৰাম ইয়াৰ উদ্দেশ্য হৈছে যে আমি গোটেই আমাৰ ভাৰতবৰ্ষৰ লগতে অসমকো আমি পলিঅ' মুক্ত কৰাৰ উদ্দেশ্য আমাৰ ইতিমধ্যে ভাৰতবৰ্ষ পলিঅ' ইৰেডিকেশ্যন হৈ গৈছে যদিও আমাৰ যিখিনি ওচৰ চুবুৰীয়া দেশ আছে সেই দেশবিলাকত এতিয়াও পলিঅ' হৈ আছে তাৰ পৰা আমাৰ যাতে মাইগ্ৰেটেড নহয় সেইটো কাৰণে আমি এই ব্যৱস্থাটো লৈছোঁ